Bhutan girl, very beautiful. তই যে মোক কি দেখা পাইছা কিনা কৰিছিলে নহয় যে চাও বিদেশৰ মাটিত বিদেশ This is Gelengfu. ধুনীয়া তেতিয়াৰ আগে গৈ আছে ধুনীয়াকৈ লং পেনো ভিজিছে আৰু মানে বিচৰা লৈছে এনেকুৱা এখন ভূটানৰ কাৰ্ড আমাক দিছে এই ভোটাৰ আইডিখন ৰাখিছে আৰু এইখন দিছে কি লিখা আছে আমি চাওঁ আপোনালোকে চাওক মই চিনি পোৱা নাই দেই ৰয়েল ভূটান পুলিচ ইণ্টিগ্ৰেটেড চেক পোষ্ট গেলেংফু কেজুৱেল ভিজিটৰ কাৰ্ড বেকফালত কি আছে দেখা যাওক কেজুৱেল ভিজিটৰ কাৰ্ড বেকফালে কি আছে বেকফালে এইখিনি আছে আমি এতিয়া ফটো মাৰি দিম এইখিনি আমি এইবাৰ প্ৰৱেশ কৰিলোঁ এখন চাহ দোকানত তাৰপিছত আমি চাহ খাব নোপোৱা অৱস্থা চাহ মানে বুজি নাপায় টি মানে নাজানে চাই মানে নাজানে মানে এনেকুৱা অৱস্থা কি বুলি চাহ খাওঁ আমি প্ৰায় ওলাই আহোঁ চাহ নাখায় কিন্তু তেনেতে এগৰাকী ব্যক্তি আহিল মানে তেওঁলোকে মাতি লৈ আহিল চাগে আহি মানুহজনক যেতিয়া আমি ক'লোঁ চাহ টি বুলি ক'লোঁ তেতিয়া বুজি পালে আৰু চাহটোক তেওঁলোকৰ ভুটীয়া ভাষাত কি বুলি কয় সেই কথাটো ক'লে আৰু হাত দিলে যি কি নহওক তাৰপিছত আমি যেনিবা নাখায় চাহ মানে টি আমি এতিয়া ভুটীয়া চাহ খাম ভুটীয়া চাহ আপোনালোকে আহিলে খাব পাৰিব গেলেংফুত কিন্তু বহি এখন দোকানে ইংৰাজী হিন্দী নাজানে আপোনালোকে গেলে চাই টি বুলি কৈ লাভ নাই ইয়াত ভূটানত আপোনালোকে আহিলে চাহ বুলি কয় চাহ মিনছ টি আমি বহুত কষ্ট কৰি চাহ খাব লগা হ'ল এইফালে দেখুৱাব লাগে এইফালে দেখুৱাই আহিছোঁ সকলোৱে বৰ কষ্ট কৰি চাহ খাই আছোঁ আমি This is Bhutan girl, very beautiful. What is your name? Do you know Hindi? And Assamese? Assamese? नहीं जानते ना कौन क्लास में पढ़ रहा है 9 he is in class 9 thank you ভূটানৰ গেলেংফু চহৰৰ কিছুনি হয় দৃশ্য আপোনালোকক দেখুৱাব খুজিছোঁ মোবাইলত চাৰ্জ নাই ইমান ব্যস্ত ৰাজপথৰ দৃশ্য এয়া এই ঘৰবিলাকত ৰাজকীয় টাচ এটা আছে চাবচোন এই ৰাজকীয় টাচ আছে ধুনীয়া আপোনালোকে ব্যস্ত ৰাজপথ উন্নত এখন চহৰ আচলতে একচুৱেলি Thank you. ভূটানত হেলমেট পিন্ধে চাইকেল চলালেও এটা দৃশ্য দেখুৱালোঁ আপোনালোকক গতিকে আমাৰ ইণ্ডিয়াত বা অসমত মানে কি বাইক চলালে মানে হেলমেট পিন্ধিব নোখোজে ইয়াত কিন্তু চাইকেল চলাই হেলমেট পিন্ধে গতিকে এটা ভাল ছেফটি ৰুল তেওঁলোকে ফ'ল' কৰে সেই বস্তুটো আমি শিকিব লাগে আমি ভূটানৰ পৰা ওলালোঁ গতিকে ভূটান ওলাৰ পিছত এনেকৈ শাৰী পাতিব লাগে আৰু শাৰী পাতি নিজৰ যিখিনি আই ডি প্ৰুফ আছে গ্ৰহণ কৰিব লাগে কিন্তু আই ডি প্ৰুফ গ্ৰহণ কৰাৰ আগত ভূটান চৰকাৰে যিখন কাৰ্ড দিছে আমাক
সেইখন দিব লাগিব আৰু তেতিয়া তেওঁলোকে আমাক আমাৰ নিজৰ কাৰ্ডসমূহ ঘূৰাই দিয়ে। এইখন ভূটানৰ গেট আৰু যিকোনো মুহূৰ্তত বৰষুণ পৰে ইয়াত। বতৰটো অলপ বেলেগ ধৰণৰ, বৰষুণ কিন্তু সেইফালে বৰষুণ নাই। এই বৰষুণ এই ৰ'দ তেনেকৈ থাকে। যাব লাগিল অলপ এইখিনি হ'ল সন্মুখী মানে বাগানটা ৰাখিছে। ইফালে যা কিমান মানুহ ৰাস্তা টন টন আছে। মই এতিয়া ঘূৰিম না এতিয়া দেখিবি ভিতৰৰ মানুহ আছে আৰু পশ্চিমফালে আছে বড়ো বস্তি। ডাঙৰ ডাঙৰ জেগা এখন অহা যেন লাগে। ঘৰ দেখা পাইছো না সেইফালে ওলাম মালতীহাৰ ঘৰ দেখাই দিম চব মালতী নঘৰ আৰু আগতে একদম দেউচিনি ঘৰতে একেলগে চম্পা মালতী ফুলপাৰ হবি ইমাৰ ঘৰত নিবা লাগছে বুদ্ধি কুটিয়া তই যে মোক কি দেখা পাইছা এইবিলাক কৰিছিলে নহয় যে চাওঁ হৈছে কিয় খাজানি আছে আগতে আৰু একদম যায়ে থাকিব তই চিধা একদম দেউচিনি স্কুল ওলাবি স্কুল আছে না এই ৰাস্তাতে দি একদম কি আমাৰ আছে হালকাউনটো না বানাৰ বিয়া লাইলো যে কাঁচা ৰাস্তা আছে তুমি বিবি ফটো নিছ তুমি হেৰি না মানে হিটো ৰাস্তা পিছ দিছে না উমেন গাঁৱৰ জুমাটো